বিশ্বজিৎ হৈ বিজেপি হ'ব পাৰে, তথাপিও যিমান পাৰে অঞ্চলৰ কাৰণে নিশ্চয় এইবাৰ অসম চৰকাৰে ভালকৈ কাম কৰিবলৈ নিশ্চয় সুবিধা দিব। এতিয়া আগতো 5 বছৰ স্পীকাৰ হৈ গ'ল, আমিও জোৰ দিম বিশ্বজিৎ দৈমাৰীয়ে যাতে এই সমগ্ৰ কামৰূপ জিলাৰ কাৰণে বা গোটেই BTC বাকী ৰাজ্যৰ কাৰণে কাম কৰিব সুবিধা পায়। বিশ্বজিৎ দৈমাৰী স্পীকাৰ ডাঙৰীয়া আছে আৰু আপোনালোকে খুব ভাগ্যৱান, বিজেপি হ'ব পাৰে। আমি একে মানুহ হোৱাৰ আপুনি বেলেগ ভাবিও পাৰে, কিন্তু আমাৰ পাৰ্টি যেনে নহওক আমাৰ উদ্দেশ্যটো হ'ল এই অঞ্চলত উন্নয়ন হওক, সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰি পেলাই এই অঞ্চলত কাম কৰাটোৱেই আমাৰ উদ্দেশ্য। বিশ্বজিৎ হৈ বিজেপি হ'ব পাৰে, তথাপিও যিমান পাৰে অঞ্চলৰ কাৰণে নিশ্চয় এইবাৰ অসম চৰকাৰে ভালকৈ কাম কৰিবলৈ নিশ্চয় সুবিধা দিব। এতিয়া আগতো 5 বছৰ স্পীকাৰ হৈ গ'ল, আমিও জোৰ দিম বিশ্বজিৎ দৈমাৰীয়ে যাতে এই সমগ্ৰ কামৰূপ জিলাৰ কাৰণে বা গোটেই BTC বাকী ৰাজ্যৰ কাৰণে কাম কৰিব সুবিধা পায়। তাৰ কাৰণেও আমি আলোচনা কৰিম আৰু আপোনালোকেও সহায় কৰক। পাৰ্টি বেলেগ ভাবিব নালাগে, একে মানুহ আমি একে।